ভাবিলোঁ আজি দেউৰী সমাজত ছোৱালীসকলে পৰিধান কৰা সাজপাৰসমূহ দেখুৱাওঁ। এইফালে আপোনালোকে দেখিব প্ৰথম সৰু ছোৱালীসকলে এনেকৈ মেখেলা, টপ আৰু গামোচা এখন লয়। আৰু এইফালে পাট গাভৰুগৰাকীয়ে পৰিধান কৰা ড্ৰেছযোৰক আমাৰ ভাষাত পাও বুলি কয়, য'ত আপোনাৰ গামোচা দুখন দৰকাৰ হয় আৰু নাচিবৰ বাবে এনেদৰে ৰিহা পৰিধান কৰা হয়। আৰু এয়া হৈছে বৰজীয়ৰীসকলে পৰিধান কৰা ড্ৰেছ। আৰু বোৱাৰীসকলে পৰিধান কৰা কাপোৰযোৰ হৈছে এয়া। আজিলৈ ইয়াতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন আমাক, আৰু যদি ক'ৰবাত ভুল হৈছে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।